Hey guys, tomorrow সকলে মই অন্যটা ব্লগলৈ স্বাগতম জনাইছো। আজি আমি গৈ আছো মোৰ লগৰ কেইটাৰ লগত খানা খাবলৈ, মানে কামো কৰিম, আমাৰ খানাও আছে, মানে লগৰ এটাৰ টেণ্ট হাউচৰ কাপোৰবোৰ ধুব লাগে হেনো, সেইবাবে আমাক মাতিলে, সেইবাবে আমি আহিলোঁ আৰু কামবোৰো কৰিম, খানাও খাম। তো বলক আমি কি কৰোঁ দিনটো এটা সকলোখিনি দেখাই আছোঁ, ক'ত ক'ত যাম, তো চাই থাকক শেষলৈ। আহি আছোঁ গাইজ, আমি ৰাহুল হাই এটা কৈ দিয়া। হাই, কি খাবা আজি? আজি হাঁহৰ মাংস খাব লাগিব। হাঁহৰ মাংস আৰু কটিটো খাব লাগিব। ধুবুনিহঁত গাইজ, আমি শুনাই পাইছোঁহি, ইয়াতে ধুম আমাৰ কাপোৰবিলাক এইবিলাক, আৰু ইয়াতে খানা খাম আমি। এয়া পাইছোঁহি আমি এটা সুন্দৰ বাৰটালৈকে দি ল'বা লাগিছিল। অঁ হয় দে, অঁ হয় দে, অঁ হয় দে, হয় দে। এয়া আমাৰ ৰান্ধনী কেইজনী, এয়া আমাৰ বিজুদা ৰান্ধনী, এয়া আমাৰ ভাতব, আমাৰ নম্বৰ 1 ধুবুনি বোলে, দাইয়ানী ধুবুনি। তো গাইজ, এয়া চাওক এটা সুন্দৰ পৰিৱেশ, কি ধুনীয়া পৰিৱেশ, শুনাৰ পাৰত আছোঁ আৰু এয়া চাওক কি ধুনীয়া। তো ইয়াতে আছে আমাৰ কাম, ইয়াতে কৰিম সকলোখিনি, আৰু আমাৰ ইয়াতে খোৱা বোৱা হ'ব। তো চাওক বলক কি কৰোঁ আমি। লাগিব মোক পেন লাগিব। আমাৰ ৰেডি এয়া আমাৰ बिल्कुल चुप, हिम्मत कैसे हुई तेरी मुंह खोलने की? কি ফটোৱা? ফোনটো ৰিচিভ এয়া নকৰে। মালিক পেণ্ডেলৰ ছোৱালী প্ৰেমত পৰিলে ফোন ৰিচিভ নকৰে এতিয়া। এই পেণ্ডেল আমাৰ মেইন ধুবুনি অংকুৰণী, ইয়াত দেখিছে খুব ধুইছে। এয়া আমাৰ এয়া কাম হৈছে, তাৰপিছত সেইফালে খানা বনাই আছে, মানে বনাব। চাই থাকক। এয়া আমাৰ পাত বেংক খোপা, এয়া পানীত উৎপঙীয়া খোপা, এয়া ব বেংক সেইটো। সেইফালে আমাৰ ৰান্ধনী, কি গুচাইছা? পেটু না আমটো? আমাৰ বিশিষ্ট ৰান্ধনী, হাঁহৰ মাংস, পূৰা খানা হ'ব। বুলি বালি লৈছি লগৰ পাইছত নাই। আমাৰ কাপোৰ মেলা হৈ আছে। এয়া কি কৰি ফুৰিছা তুমি? মই কাপোৰ মেলোঁ কটা। অঁ তো আজি আমাৰ ডিউটি এইটোৱে আৰু, কাপোৰ মেলা, ধোৱা, আৰু ইয়াৰ পিছত খানা আছে আমাৰ, চাই থাকক। আৰু মেলা এয়া আমাৰ চিন্ময়, হাঁহি এটা মাৰি দিয়া আকৌ। হাঁহি নিদিওঁ মই এতিয়া, কিয়? ভাত খাই ল'ব লাগিব, ভোক লাগিছে। সেইফালে কাপোৰ মেলি আছে আমাৰ। কথা পাতি পাতি চলো চলো, এইখিনি মেলি লওঁ আৰু হৈ গ'ল আমাৰ। দুখনহে আছে, গাড়ীখন একেবাৰে লৈ যাম ৰ। আমি গাড়ী লৈ উলিয়াব আহিছোঁ। ট্ৰেক্টৰ লৈ ট্ৰেক্টৰ নোলাই আকৌ কৈছ। এখনে হ'ব, এখনে হ'ব। এয়া আমাৰ জংঘলত গাড়ী ফচি গৈছে, মানে
আমাৰ আৰু এখন টুমটুম আহিছিলে ओ भाई जान ये रास्ता में कैसे आएगा रे আহিব লাগে পাৰত শুনাই আছে এইটো ৰাস্তা এটা গাড়ী লৈছে ৰাস্তা টুমটুম লৈছে বা এয়া হেভি ড্ৰাইভাৰ এয়া ড্ৰাইভাৰ এয়া গাড়ী এইটো ৰাস্তাত এতিয়া পাৰ কৰিব লাগিব চাই থাকক গাইজ এই হেভি ড্ৰাইভাৰ আমাৰ জংঘলীয়া আমাৰ জংঘলীয়া গাড়ী ফচিছিলে মানে সেইখন এতিয়া ঘূৰাই আহিব তো এয়া আমাৰ সকলোখিনি হৈ গ'ল বনোৱা হৈ গ'ল এয়া হাঁহৰ মাংস এইফালে দালি আছে আৰু এইফালে ভাত আছে তো হৈ গ'ল আৰু অলপ পিছতে আমি খাম আৰু লগৰকেইটা ক'ৰবালৈ গৈছে হেনো তাৰপিছতে খাই বৈ কাপোৰখিনি চপাম আৰু আমি সকলোখিনি যামগৈ ঘৰলৈ তো ভিডিঅ'ত চাই থাকক শেষত আমি কি কৰোঁ আৰু এয়া আমাৰ শেষত এয়া আমাৰ লগৰকেইটাই খোৱা বোৱা চলিছে মই খালোঁ বাৰু আমাৰ লাষ্টত ইহঁতকেইটা খাই আছে তাৰপিছতে আমি সকলোখিনি গোটাই খোৱা আমি যাম ওলাইছোঁ আৰু সেইফালে আমাৰ কাপোৰ সামৰিব যাওঁ এতিয়া আজি এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিছে মজা ৰদ দিছে আধা ঘণ্টা মানতে শুকালে ইয়াৰ কাপোৰ খানা খাই কেনেকুৱা লাগিলে মজা কিহে হাঁহে কি হাঁহ মাইকী মতা সমানে মাংস কিমানকৈ পালে এই জোখত ভগাই দিছা বঢ়িয়া লাগিছে খাই আৰু কিবা কমি আছিলে আৰু নাই নাই ঠিকে আছে আজি কেনেকুৱা লাগিল গোটেই দিনটো কেনেকুৱা লাগিল এই মজা লাগিছে একদম একে কাম কৰা নিচিনা লাগিছে হাজিৰা কৰিব আহিছোঁ নেকি তেনেকুৱা লাগিছে ৰাজাই হাঁহ খুৱাই বাঁহ খুৱাই দিছে অঁ হাঁহ দি এফালে চামুচ মাৰি এদিকে বেলচা মাৰি দিছে এয়া মালিক হাঁহ খুৱাই বাঁহ খুৱাই দিছে বোলে এয়া মালিক এয়া লোট হৈ গ'ল তো গাইজ আজিৰ ব্লগটোৰ মাথো ইমানখিনি আছিল আজিৰ দিনটো আমি কি কৰিলোঁ সকলোখিনি দেখালোঁ যদিহে ভাল লাগিলে লাইক কমেণ্ট আৰু নতুনকৈ আহিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই